নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো 1458টা পদৰ লাষ্ট ডেট ৰিমাইন্ডাৰ হিচাপে এই ভিডিওটো আপোনালোকলৈ আগবঢ়াইছো তো এই পদখিনিৰ লাষ্ট ডেটটো 25 জানুৱাৰী 2023 মাত্ৰ আপোনালোকৰ হাতত দুদিন সময় বাকি আছে তো যিসকল বন্ধু বান্ধৱী আবেদন কৰা নাই তেওঁলোকে এতিয়া আবেদন কৰিব পাৰিব তো কোনটো বিভাগৰ ফালৰ পৰা এই পদখিনি মুকলি কৰিছিল তো ভিডিওটোত সবিশেষ সকলোখিনি আপোনালোকক জনাই দিম আৰু এখন হৈছে অফিচিয়ালি এডভাৰটাইজখন তো এই পদকেইটা মুকলি কৰিছিল crpf অৰ্থাৎ চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চৰ ফালৰ পৰা তো ইয়াতে এসিস্ট্যান্ট সাব ইন্সপেক্টৰ 143টা পদ মুকলি কৰিছিল আৰু হেড কনষ্টেবলৰ 1315টা পদ মুকলি কৰিছিল আৰু এই পদকেইটাৰ যেটো অনলাইন প্ৰক্ৰিয়া হেতু আৰম্ভ হৈছিল 4 জানুৱাৰী 2023 ৰ পৰা আৰু লাষ্ট ডেটটো ৰাখিছে 25 জানুৱাৰী 2023 তো আপোনালোকৰ হাতত মাত্ৰ দুদিন সময় বাকি আছে তো যিসকলে আবেদন কৰা নাই তেওঁলোকে এতিয়া আবেদন কৰিব পাৰিব তো ইয়াতে বয়সৰ সময়সীমা বিচাৰিছে 18 পৰা 25 বছৰৰ ভিতৰত হলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু বাকি যিখিনি এসটি ওবিসি এমওবিসি ক্যান্ডিডেট তেওঁলোকৰ কাৰণে ইয়াতে এজ ৰিলেক্সেশন থাকিব আৰু কোৱালিফিকেশন আপোনালোকে মাত্ৰ হায়াৰ সেকেন্ডাৰী পাস কৰা হলে আবেদন কৰিব পাৰিব তো বন্ধুসকল যিসকলে ইয়াতে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ফুল এডভাৰটাইজমেন্টখন এবাৰ ভালদৰে পঢ়ি চাব